হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল জিতু এডুকেশ্যন। তো আজি আমি এছামিছৰ চেপ্টাৰ 3 প্ৰশস্তি নামৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। তো ইয়াৰ কিছুমান কুৱেশ্যনছ আৰু এনচাৰৰ বিষয়ে আলোচনা কৰিম। তো ইয়াৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে যে প্ৰশস্তি ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল? প্ৰশস্তিৰ লিখক হৈছে ৰঘুনাথ চৌধুৰী, আৰু ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল? ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত। আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হৈছে সাদৰী আৰু কেতেকী। এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো 2 নম্বৰটো। আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বহাগী কবি বুলি জনা যায়। আৰু 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীৰ গল্প পুথিখনৰ নাম কি? ৰঘুনাথ চৌধুৰীৰ গল্প পুথিখনৰ নাম হৈছে পষ্টিয়া। আৰু 5 নম্বৰ কুৱেশ্যনটো হৈছে নৱমল্লিকা কথা কবিতাৰ পুথিখনৰ ৰচক কোন? ইয়াৰ এনচাৰটো হৈ যাব ৰঘুনাথ চৌধুৰী। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম জয়ন্তী আৰু সুৰভি। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীয়ে প্ৰথমে ক'ত কবিতা লিখিবলৈ আৰম্ভ কৰে? জোনাকী কাকতত। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? এইটো হৈছে এনচাৰটো হৈছে 1935 চনত তেজপুৰ অধিৱেশনত। আৰু 9 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? এইটোৰ এনচাৰ হৈ যাব প্ৰাকৃতিক নৱ কিশলয় দলে সাদৰী আনিলে বুলি কৈছে। 10 নম্বৰ কুৱেশ্যন হৈছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে? ইয়াৰ উত্তৰটো হৈ যাব ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো ক'ত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে? জল, স্থল আৰু আন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে কবিয়ে মহামহিমৰ গান কিহে গায় বুলি কৈছে? মহামহিমৰ গান কিহে গায় বুলি